Hey guys, what's up everybody? मेरे पास है एक रखी आছো बाहिरत मास्क साक्स लगाय गय आছো चंद्रपुर सरप्राइज তালৈকে যাব লাগিব ন আমি মই আইছো বৰ্তমান বেংক ইউকো বেংক পইচা ওলাব পইচা বেংকৰ পৰা পইচা ওলাই লৈ আহিলো এতিয়া যাব লাগে দোকানটোলৈকে বলক অলপমান বহি আছো ৰ'ব আৰু ভাবিছো এণ্টৰ্ক ল'ম বুলি এইখন লওঁ এক্সপিখন এণ্টৰ্কৰ ৰেড কালাৰ এক্সপি ভালিমান স্কুটিখন পূৰা ধুইছোঁ আনি দিছে অলপমান কিবা চাই আছে আৰু কৰ চেঞ্জ কৰ টাইম তেলে নাই চাবি এতিয়া চলাম দে ষ্টাৰ্ট কৰচোন তেল একদমে খালি যাইকে ফুল টেংকি ভৰাব লাগিব এতিয়া ইয়াতো নভৰাবি ক'ত ভৰাম দিছ ইজ সাইলেন্সাৰ মা হাত বিষাইছে না তামাম না দে চাইন কৰ লৈ ললো এটা স্কুটি কি আছিলে এক্সপি ন এণ্টৰ্কৰ ৰেচ এডিশ্যনৰ এক্সপি আমাৰ নয়ন ভাইয়ে কিবা এটা ছেট কৰি আছিলে টাইম বাট স্কুটিৰ ইমান হেৰি নাই নলেজ নাই আৰু নোৱাৰে কোৱা লৈ ললো নতুন স্কুটি এণ্টৰ্ক এক্সপি ৰেচ এডিশ্যন একদম টপ মডেলখন এণ্টৰ্কৰ তাৰ লগতে হেলমেট নাপায় হেৰি একশ্যন কেমেৰা লগোৱা হেলমেট পাই গৈছোঁ মই এতিয়া এইখন লৈ খালি চলাব লাগে আৰু মানে আৰু ব্লগিং কৰিব লাগে এইটো নহয় মোৰ এইয়া প্ৰিন্সৰ হয় চৰি এইটো মোৰ নহয় দিয়া নাই তাৰ এইটো প্ৰিন্সৰ হয় মোৰ লগৰ এটা দেখা পাব দেখাই আছোঁ দিছ ইজ দ্য মেন ইফালে চা অলপমান দে অলপমান কিবা এটা কৈ দে কি ক'ম আৰু ভাল লাগিছে নতুন মেম্বাৰ আহি গৈছে হাউচত কৈছোঁ মাংসটো বনাওক বুলিকে মায়ে মানে অলপমান বাহিৰত গৈছে এই বহুত আলচিয়া মানুহ বনাব নাজানে বাট কয় বনাব জানো বাট ইচ্ছা নাই বনাব নাজানে বুলি ডাইৰেক্ট কৈ দিলে হৈ যায় ঘৰত কোনোবাই বোলে নাজানে বনাব সি এনেই উস্তাদি মাতিছে যে মোৰ ইচ্ছাই নাই বুলিকে ঠিক ভাত আহি গ'ল জল্দি মাংস আনা মাংস লোকেল ভাত খোৱা টাইম এতিয়া দে কি হ'ল মুখখন লগাইছহে দেখোন আহি গ'ল মাংস খাওঁ এতিয়া গৰম যা গৰম এই ল'ৰাটোৱে এইবিলাক জলকীয়া লৈছে খাবৰ কাৰণে পাৰিবনে নাই ভোট জলকীয়া ল'লেই অলপমান সেইখিনি পাৰিবা তুমি জল চিপছ চাগে এটা হেৰিতে খাই দিবা নেকি বিংগ চিপছৰ নিচিনা লিউট ভাই চেলিউট ভোট জলকীয়া ইচ কেনেকৈ খাইছ ৰে চাং মুখখন ইফালে ৰাতিপুৱাহে গম পাবি যেতিয়া বহিবি পিছফালে যেতিয়া ধোঁৱা ওলাব ৰঙা তেতিয়া গম পাবি যাব ওলাইছে বাই বাই দি দে এপ্ৰিলা লগত বা ল'ৰাই ব্লগিং ছেটআপ লগাই লিছে একেবাৰে যা ভালকৈ যাবি দে বাই ইণ্ডিকেটৰ জ্বলি আছে এইটো চাইডৰ ৰাতিখনত নালাগে বাই বাই গাইজ লৈ ললো স্কুটি কোনে পায় এতিয়াৰ পৰা ব্লগিং কৰিব স্কুটিত যাম সি গ'লগৈ ভাত চাত খুৱাই দিলোঁ অলপমান তাকো মাংসৰ লগত
এতিয়া আৰু কি আৰু ৰাতি বহুত বাজি গ'ল টোপনি মাৰিব লাগে আপোনালোকে টোপনি মাৰক কালি মান যাম চাগে মন্দিৰত পূজা চূজা কৰিম আৰু ন কি লাগে লাগে গাইজ হেপী দিৱালী গাড়ীখন কিনিলোঁ যোৱাকালি কিনিলোঁ আৰু গাড়ীখন কিনি থৈ আহিছোঁ ইমান চলোৱা নাই নতুন নতুন ন আৰু এতিয়া মই अंकल कुछ बोल दो मैं आज इन लोगों का ड्राइवर हूँ अंकल মা বাবু গৈ আছোঁ ৰুদ্ৰাক্ষত আৰু অলপমান মানে বজাৰ চজাৰ আছিলে আৰু লাইট চাইট লওঁ দিৱালী বুলিকে আৰু বম চম লওঁ আৰু গৈ আছোঁ এতিয়া গাইছ আহি পাই গ'লোঁ হেৰি ৰুদ্ৰাক্ষ আৰু মোৰ ওচৰত চাওক না ট্ৰেইন প্ৰথম যাওঁ ন অলপ স্পৰ্টিং দুখন লৈ হ'বগৈ লং স্পৰ্টিং এটা লাগে লং স্পৰ্টিং মই ঠাণ্ডা আহিছে লং স্পৰ্টিং এখন লাগে এতিয়া কি লওঁ ব্লেক লওঁ নে কি লওঁ ব্লেক নালাগে কি লওঁ হোৱাইটো নালাগে মোক কি কৰোঁ এখনে লওঁ দেখা ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা নামি নামি গৈ আছোঁ ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা নামি আহিলোঁ সেই তাতে পাবি চাগে বেছি একো কৰা নাই দুখন মানে স্পৰ্টিং লৈছোঁ হাত দীঘল এতিয়া লওঁ অলপমান বম চম লওঁগৈ বাহিৰত যায় আজি পূৰা মিৰৰৰ পৰা ভ্লগিং এতিয়া ইয়াৰ পৰা ওলাই হেৰি যাম অলপমান বম চম কিনিব আছে কিনিকে আৰু অলপ কিবা খাইকে ঘৰত যাম আৰু ৰাতি মানে এতিয়া যাকে আৰু কলগছ চলগছ পুতিব লাগিব লাইট চাইট লগাব লাগিব ন অলপমান দিৱালী বুলিকে চাকি তাকি দিব লাগিব চব জল্দি যাব লাগে আৰু মায়ে কাউণ্টাৰত গৈছে জকমক এইবিলাক বা কি আৰু নাজানো আৰু এইবিলাক এইটো কি কলগছ এইবিলাক চব লওঁ গাইজ ল'ব আহিছোঁ বম পালোহি জোৰত এই ইয়াত কি কয় ট্ৰাফিক পইণ্টৰ এইখিনিত ল'ব আহিছোঁ অলপমান শ্বপিং কৰিলোঁ বমৰ শ্বপিং কি লওঁ ভাবি আছোঁ জকমক লওঁ নেকি জকমক অলপমান বেছিকৈ লওঁ ইমান এটা এইবাৰৰ নহয় চাগে এইটো আগৰে কমতে দি দিছে এই জোৰততে লৈ ল'লোঁ আৰু অলপমান কিমান গৈ আছোঁ ৰ'বা অলপমান কিবা মাটি চাকিও লৈ বোলে মায়ে তাকে চাই আছোঁ এই আগত আছে আৰু আংকালে অলপমান এই আগৰ ফালে আছে ৰখি কৈ ইয়াৰ দোকানী অঁ চাকিবিলাক কিমান না দৰ্জন বজাৰ চজাৰ কৰি আহি পাই গ'লোঁ বিশালত সোমাম বুলি ভাবিছিলোঁ বাট মানে লাইট চাইট লগাব লাগিব আৰু মানে কলপুলি পুতিব আছিলে দেৰি হৈ যাব বুলি ভাবিছিলোঁ কালি যামগৈ এতিয়া বিল্ডিঙৰ ওপৰত আহিছোঁ আৰু লাইট লৈ আহিছোঁ আৰু কেইটামান লগোৱাই আছে আছিলে কালিয়ে লগাইছিলোঁ ৰাতি মই এতিয়া লগাওঁ বলক লাইট লগাওঁ লাইট জ্বলি আছে আৰু ৰাস্তাত আহিছোঁ মানে সন্মুখত কিয় চাকি দি আছে মায়ে কলগছত মাম্মী জি কলগছ মে চাকি দে ৰাহা হে বাই কিয় দিছে ৰ'বা ব্লগ শেষ হোৱাই নাই এতিয়া মামাৰ ল'ৰা কেইটামান আহিছে অলপমান বম চম ফুটাংগৈ তাৰপিছত আৰু ঘৰত চব ঠিক ঠাক কৰি আহি পাই গ'লোঁ গাঁৱত আহিছোঁ কাৰণ মানে গাঁৱত বেছি ভাল ন চব মানুহ একেলগে চব নিজৰ ফেমিলিজ এই বাবুৰে ফুলজাৰি দিছোঁ বাবুক দি দিবিচোন আইতাতো তাত আছোঁ এতিয়া যাওঁ অলপমান বাহিৰত চব লগৰবিলাক আছে বম চম ফুটা আছে আমিও ফুটাম ভিডিঅ'টো দিয়াত অলপমান দেৰি হৈ গ'ল মানে মোৰ অলপমান এইকেইদিন চৰ্দি তৰ্দি হৈ আছে মানে সেইকাৰণে আৰু মোবাইলটো অলপমান কমকৈ চাই আছিলোঁ